বিভাগৰ দায়িত্বত থকা নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ সকলোৰে ভাল। আজি মই উপস্থিত আছো বৰজান খেলপথাৰত। চূড়ান্ত খেল আজি আপোনাৰ নেঘেৰিটিং আৰু হেণ্ডউইটিং এফচিৰ মাজত। আৰু দেখিবলৈ পাইছে এয়া আপোনাৰ একদম হাজাৰ হাজাৰ মানুহে ভৰ্তি হৈ আছে গোটেই ফিল্ডখন। আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ' দুটা যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিমান পাৰে যাতে অসমৰ ৰাইজে গম পায় যাতে বৰজান খেলপথাৰত এখন সুন্দৰ খেল হৈছে। আজি আপোনাৰ ফাইনেল খেল, এই ফাইনেল খেলত আপোনালোকে মই যিমান পাৰোঁ আপোনালোকক দেখাম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় প্লিজ মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এই দেখিবলৈ পাইছে মানুহৰ ইমান মৰম, তেখেতসকলে লাইট, মোবাইলৰ লাইট, ফেচ লাইট জ্বলাই দিছে। খেল হ'ব লাগে। এয়া মোৰ পিছফালে দেখিবলৈ পাইছে খেল আৰু 5 মিনিটৰ পিছত ষ্টাৰ্ট হৈ যাব। এয়া দেখিবলৈ পাইছে সুন্দৰ পৰিৱেশ বৰজান খেলপথাৰত। আপোনালোকে দেখিব পাইছে ৰাইজৰ কিমান সমাগম দিছে। আপোনালোকে এয়া ক্ৰীড়াপ্ৰেমী ৰাইজৰ মৰম আৰু স্নেহত আজি চূড়ান্ত খেলখন হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজে গম পায় যাতে ইয়াত এখন সুন্দৰ খেল হৈ আছে। এয়া দেখিব পাইছে ৰাইজৰ সমাগম, দেখিব পাইছে আপোনালোকে কিমান উৎসাহ, কিমান মৰম, ফুটবলৰ প্ৰতি থকা মৰম। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া দেখিবলৈ পাইছে আপোনালোকে। জ্যেষ্ঠ সমাজকৰ্মী মৃদুল দত্ত ছাৰ, আমি তেখেতকো মঞ্চলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সম্পাদক GDS মৃদুল দত্ত ছাৰ আৰু ডক্টৰ অনন্ত বৰুৱা অনুষ্ঠিত হোৱা এই মৰ্ণিং ষ্টাৰ ক্লাবে অনুষ্ঠিত কৰা খেলখনত আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সঞ্জীৱ চাংমাই ডাঙৰীয়া, মৃদুল দত্ত ডাঙৰীয়া, ইছাদ হুছেইন ডাঙৰীয়া, অনন্ত বৰুৱা ডাঙৰীয়াকে ধৰি বিশিষ্ট ব্যক্তিসকল, সাংবাদিকসকল, খেলুৱৈসকল, খেল পৰিচালকসকল আৰু বৃহৎ সংখ্যক উপস্থিত খেলপ্ৰেমী ৰাইজ আৰু লগতে শুভাকাংক্ষীসকল, এটা সুন্দৰ সুবিধা হৈছে। অকণমান আপোনাক খালী কৰি নাহিব, অলপ বহি দিওঁ, কেতিয়াবা খালী কৰিব।
কিন্তু লাইট পোস্টত বা অন্যান্য বেল আদিত আপোনালোকে নুঠিব কিবা কাৰণত যদি লাইট অফ হয় কিমান অসুবিধা হ'ব পাৰে অলপ চিন্তা কৰক এনেকৈ এটা পৰিৱেশৰ মাজত যদি লাইট यार দিব পাৰে ইয়াক দিলে খেল বলছি প্ৰথমতে মাৰি দিব লাগিছিল চান্স নোৱাৰ এতিয়া নোৱাৰ আৰু मार भाई आगे चल दे मजा चांस पाए बढ़िया तेरे को तोड़ दिया काम ये मजा नो ये केने बोल जाएंगे आगे मार दे ए बढ़िया और गरम गरम चली আছে বর্তমান আগত লৈ গৈ আছে বৰ্তমান খুব সুন্দৰ আগত তোমাৰ হুসেন শ্রীযুক্ত রামেশ্বর ওরাং আহি আমাৰ খেলত উপস্থিত হৈ তেখেতে খেল উপভোগ কৰাৰ লগতে ইয়াত সকলোখিনি নিৰীক্ষণ কৰি আছে গতিকে এইটো পৰিৱেশ যে গঢ় লৈ উঠিছে এয়া কিন্তু নিৰ্দিষ্ট প্ৰয়োজন ব্যক্তিৰ নহয় সকলো বৰজানবাসী ৰাইজ তথা এই অঞ্চলৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগত হৈছে কিন্তু গতিকে সকলোৰে সহযোগিতা আছে বিশেষভাৱে আমি সাংবাদিক ভাই বন্ধুসকলৰ প্ৰচাৰ বাবে ইয়াৰ প্ৰচাৰৰ কাৰণে আপোনালোকে যি চেষ্টা কৰিছে সেয়া কিন্তু অতুলনীয় আৰু বহুতে আমাৰ নিউজ পেপাৰৰো সাংবাদিক আমাৰ मार पिठा को यार और धुनिया दिया दे पासिंग धुनिया दिया टाइगर शाबाश शाबाश ওলাই যাবৰ কৰ্ণৰ টিমটো এনেও হাৰি আছে
সিদ্ধান্ত গম পালো যে আজিৰ চূড়ান্ত খেলখন হেণ্ডু ৰেটিং বনাম নেঘেৰি টিমৰ মাজত আমি উপভোগ কৰিলোঁ। ইতিমধ্যে হেণ্ডু ৰেটিং এফচিয়ে 2-1 গোলত বিজয় লাভ কৰিছে। দৰ্শকৰ উৎসাহ প্ৰতিভা দেখিনি দেখিবলৈ পালে আপোনাৰ আজি চূড়ান্ত খেলখনত জয়লাভ কৰিছে। মৰ্নিং ষ্টাৰ ক্লাবক বহুত ধন্যবাদ। এখন ইমান ডাঙৰ খেল মানুহ বাহিৰ হৈ গৈছে, তথাপিতো খেলখন যে হ'ল তাৰ কাৰণে মই মৰ্নিং ষ্টাৰ ক্লাবক বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰি দিব।
মঞ্জিত হাজৰিকা বুলি চাৰ্চ কৰি পাব আপোনালোকে ধন্যবাদ ইয়াত তেখেতসকল ফিল্ম আছে ধন্যবাদ গতিকে তেখেতৰ নাম শুভেচ্ছা জ্ঞাপন কৰিছোঁ টিম অফ দিছ টুৰ্ণামেণ্ট হেণ্ডৰিটন টিএফটি হেণ্ডৰিটন এফচি টিপি মিঠাই গ্ৰহণ কৰিছোঁ চেক